গাইজ কি খবৰ আপোনালোকৰ খবৰ চাগে নিশ্চয় ভাল তো এতিয়া মানে অলপ বজাৰলৈ ওলাই যাওঁ বজাৰ মানে এটি লাইনৰ বিল দিব যাম ৰাতিপুৱা চালি SMS আছে লাইনৰ বিল যাওঁ গৈ দিওঁ আৰু দেখাম আপোনালোকক চাই থাকক তাৰপিছত কি কৰোঁ তো হৈ গ'ল মোৰ ৰেডি এতিয়া গৈ আছোঁ লাইনৰ বিল দিবলৈ অকলে অকলে গৈ আছোঁ কোনো নাযায় চব ভাইটি আৰু ভণ্টি গ'ল স্কুল ভাইটিৰ এক্সাম চলি আছে আৰু ভণ্টিৰ এক্সাম খতম হৈ গ'ল এতিয়া গৈ আছোঁ অকলে তো চবে মোক কমেণ্ট কৰে যে মোৰ কেমেৰা মানে ভাল নহয় বাট এনেকুৱা নহয় মোৰ কেমেৰা ঠিকে আছে বাট মোৰ কেমেৰা কি হয় মানে যেতিয়া ভিডিঅ'টো ছেভ কৰা হয় তাৰপিছত মানে ভিডিঅ'টো মানে ভালকৈ নাহে সেইটো কাৰণে তো মোৰ এনেই কেমেৰাটো ঠিকে আছে সেইটো অলপ প্ৰব্লেম হৈ যায় আৰু এতিয়া এনেকৈ চলাম এনেকৈ ভিডিঅ' বনাই থাকিম আপোনালোকে ছাপোৰ্ট কৰিব অলপ এনেকৈ আৰু বনাই থাকিম এতিয়া মই আহি গ'লোঁ মেইন ৰোডত য'ত আমি গাড়ী পাওঁ বা টমটম এতিয়া একো একটা ইয়াত পোৱা নাই এতিয়া ফাইনেলি পালোঁ এতিয়া মই গৈ আছোঁ গৈ আছোঁ এনেকৈ আৰু চাই থাকক ভিডিঅ' একদম শেষলৈকে এনেকৈ আৰু আজি ভিডিঅ'টো তো এতিয়া দিয়া হৈ গ'ল এতিয়া ৰিটাৰ্ণ ঘৰত গৈ আছোঁ এইটো টমটমতে চাই থাকক কেনেকৈ তো আজিৰ ভিডিঅ'টো ইমানতে আৰু নবনাওঁ ভাবিছিলোঁ মামাৰ ঘৰত যাম আৰু মামাৰ ছোৱালীহঁতৰ লগত অলপ প্ৰেংক কৰোঁ একো নহ'ল মামাৰ ছোৱালী এজনী স্কুল গ'ল এজনী কলেজ আৰু এজনী দোকান গ'ল সেইটো কাৰণে এফালে যোৱাও নহ'ল আজিৰ ভিডিঅ'টো ইমানতে আৰু সেইদিনা বিয়াত গৈছিলোঁ বিয়াত মানে মোৰ বাইদেউৰ বিয়া হৈছিলে বাইদেউজনী পলাই গৈছিলে দাদাহঁতে মাটিৰ পৰা বিয়া কৰাই দিছে আৰু সৰু এটা নিয়ম কৰিছিলে গৈছিলোঁ আপোনালোকক এইটো আৰু দুটা ভিডিঅ'টো অলপ মানে এড কৰি মানে এডিট কৰি দেখাম চাওক একদম শেষলৈকে আৰু বিয়াৰ ভিডিঅ' আৰু আজিৰ ভিডিঅ' কেনেকৈ লাগে কমেণ্ট কৰিব তো এভৰিৱান এইটো হ'ল বিয়াৰ পেণ্ডেল মই আৰু মোৰ ভণ্টি মৰ্ণিং টাইমত আহিছিলোঁ আৰু ব'লক এনেকৈ ব'লক যামগৈ আজি মোৰ বাইদেউৰ বিয়া এনেকৈ আৰু দেখাই থাকিম আপোনালোকক আজিৰ দিনটো বিয়াতে থাকিম যিহেতু মোৰ বাইদেউৰ বিয়া দেখাই থাকিম চাই থাকক এনেকৈ ঝাৰু মাৰি আছে পুৰা কাম ইয়াত বিয়াত আহি গৈছোঁ কাম কৰিবলৈ ফিৰবি ভালকে কাম কৰা হ'ব দিয়ক এতিয়া ওলাই হৈ গ'ল এতিয়া গৈ আছোঁ বিয়াত মই মা ভাইটি ভিনি ভণ্টি আমি গৈ আছোঁ আপোনালোকক কেনেকৈ দেখা থাকিম চাই থাকক একদম শেষলৈকে ইয়াত চাব পাৰে মোৰ মা গাইছ এইটো চাব পাৰে মোৰ ভিনি আজি আহিছে মোৰ ভিনি হেণ্ডচাম আছে ন গাইছ হ'ব দে এইটো হ'ল দৰা কইনা আৰু মানে মানুহবিলাক আহি গৈছে ইয়াত মোৰ আণ্টি আৰু মা আছে গাইছ ইয়াত নেপালী নিয়ম হৈ আছে মায়েও ফুট লগাই দি আছে এনেকৈ চবেই মিলি মানে আমাৰ নিয়ম থাকে ফুট লগাই দিয়া আৰু এনেকৈ গিফ্ট দিয়া সেইটো কৰি আছোঁ ইয়াত আছে মোৰ বাইদেউ মতি গাইছ বিয়াত একদম লাষ্টলৈকে মই থকা নাই
আধাতে মানে গুচি আহিলোঁ ঘৰত ইমান গৰম আছিলে যিহেতু সেইটো কাৰণে মই গুচি আহিলোঁ চ' ভাইটি আৰু বাইদেউৰ লগত মানে ভিডিঅ' আছিলে চ' সিহঁতৰ পৰা মানে কালেক্ট কৰি পৰা তাৰপিছত এতিয়া মানে খুজিলোঁ খোজাৰ পিছত এতিয়া এডিট কৰি আপোনালোকক দেখাম চ' চাই থাকক এনেকৈ